নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ ছাগলী মাংসৰ খুবেই টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ, যিটো হৈছে বিহাৰৰ আহুনা মটন বা হান্দি মটন। এই পদ্ধতিত ছাগলী মাংস বনালে মাংসটো বহুত সফ্ট হয় আৰু খুবেই খাবলৈ টেষ্টি হয়। এই ৰেচিপিটো আমাক বনাবলৈ প্ৰয়োজন হ'ব এনেকুৱা ধৰণৰ এটা টেকেলি। টেকেলিটো মই 24 ঘণ্টা পানীত তিয়াই থৈছিলোঁ। এতিয়া মই এখন পেনত তেল দি গৰম কৰি লৈছোঁ। তেলখিনি যেতিয়া ধোঁৱা ওলাব মই গেছটো অফ কৰি দিম। এতিয়া মই লং 4টামান, ডালচেনি 2টা, ডাঙৰ ইলাচি, সৰু ইলাচি 4টা, তেজপাত 3 খিলা আৰু 5টামান জালুক লৈছোঁ। এইখিনি মই এতিয়া তেলত দি দিম। তেলখিনি অলপ ঠাণ্ডা হ'ব দিব লাগে, তাৰপিছত মছলাখিনি দি দিব লাগে। যদি তেলখিনি গৰম থকাত মছলাখিনি দিয়া হয় তেতিয়া মছলাখিনি জ্বলি যায়, খাবলৈ ভাল নালাগে। সেইকাৰণে মই তেলখিনি অলপ ঠাণ্ডা হ'ব দিছোঁ, তাৰপিছত মই মছলাখিনি দি দিছোঁ। এয়া তেলখিনিত মছলাখিনিৰ ফ্লেভাৰটো ধুনীয়াকৈ ওলাইছে। এনেকুৱা তেলখিনি গৰম কৰি লৈ অকণমান সময় ঠাণ্ডা হ'বলৈ দি মছলাখিনি যদি দিয়া হয় নহয়, তেতিয়া তেলত ফ্লেভাৰটো বহুত ধুনীয়াকৈ ওলায়। ৰেচিপিটোৰ কাৰণে মই ½ কেজি ছাগলী মাংস লৈছোঁ। এতিয়া মই খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াখিনি দি দিছোঁ। 1 চামুচ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ 1 চামুচ, মিট মছলা 1 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ, 3টা শুকান জলকীয়া আৰু 3টা গোটা নহৰু দি দিছোঁ আৰু লগতে পাতলকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। জোখমতে নিমখ আৰু হালধি দি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰিম। এতিয়া মই পুদিনা কেইখিলামান দি দিছোঁ আৰু আগতে গৰম কৰি লোৱা তেল আৰু মছলাখিনিত অকণমান দিছোঁ আৰু অকণমান টেকেলিটোৰ বাবে ৰাখিছোঁ, কাৰণ টেকেলিটোতো দিব লাগে তেলখিনি। এতিয়া মই ভালদৰে মিক্স কৰি লৈ আছোঁ। এয়া মই ৰাখি থোৱা তেলখিনি টেকেলিটোত দিছোঁ। টেকেলিটো মই ভালকৈ লৰাই ল'ম, তাৰমানে টেকেলিটোত গোটেইখিনি তেলখিনি লাগিব। এয়া মই মাংসখিনি টেকেলিটোত ভালদৰে ভৰাই লৈছোঁ। এতিয়া মই টেকেলিটো বন্ধ কৰিবলৈ আটা লগাই দিছোঁ। ঢাকনিটোৰে ভাপ যাতে ওলাই যাব নোৱাৰে, সেইকাৰণে ভালকৈ আটাৰে ঢাকনিটো বন্ধ কৰি ল'ব লাগে। এতিয়া মই ঢাকনিটো লগাই দিছোঁ। ভালকৈ ঢাকনিটো বন্ধ কৰি দিম।
এয়া মোৰ টিকিলিটো এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই জুইৰ আঙঠাখিনিত টিকিলিটো দিম। এনেকৈ জুইৰ আঙঠাত 1 ঘণ্টামান ৰাখিব লাগিব। টিকিলিটোৰ ওপৰতো মই কেইটুকুৰামান জুইৰ আঙঠা দিছোঁ, কাৰণ ওপৰৰ পৰাও গৰম অকণমান পাব লাগিব। টিকিলিটো 10 মিনিটৰ মূৰে মূৰে এবাৰ ভালকৈ লৰাই দিব লাগিব, নহ'লে মাংসটো তলত লাগি ধৰিব। এনেকৈ কাপোৰ এখন লৈ ভালদৰে টিকিলিটো লৰাই দিব। দহ মিনিট হোৱাৰ পিছত টিকিলিটোৰ ভাপ বেছিকৈ হৈ যায়, তেতিয়া টিকিলিটোৰ অকণমান ছাইডত ফুটা এটা কৰি দিব। এতিয়া 20 মিনিট হৈছে, মই আকৌ এবাৰ লৰাই দিম। ওপৰৰ আঙঠাখিনি মই নমাই লৈছোঁ, কাৰণ লৰাই দিয়াত গৰম লাগে, সেইকাৰণে ওপৰৰ আঙঠাটো নমাই দিছোঁ। এয়া মোৰ মাংসখিনি 1 ঘণ্টা হৈ গ'ল। মই এতিয়া চুৰি এখনৰ লগত ঢাকনিটো উঠাই দিছোঁ। এতিয়া মাংসখিনি সিজিছেনে নাই মই চাই ল'ম। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে। এয়া ইমান ধুনীয়া হৈছে। এতিয়া মই হেতা এখনেৰে মাংস এডোখৰ ওলাই চাইছোঁ। এই ধুনীয়াকৈ সিজি গৈছে। এনেকুৱা মাটিৰ টিকিলি এটাত মাংস বনাই খাবচোন, বহুত ধুনীয়া হয়। মাংসটো বহুত চফ্টকৈ সিজি গৈছে। এতিয়া মই খাবৰ বাবে মাটিৰ বাতি এটাত ওলাই লৈছোঁ। বন্ধু বান্ধৱীসকল, এনেকৈ খাই চাবচোন, বহুত টেষ্টি হয়। এয়া চাওক বন্ধু বান্ধৱীসকল, ইমান ধুনীয়া হৈছে। এনেকুৱা মাটিৰ টিকিলিত মাংস বনাই খালে বহুত ধুনীয়া এটা ফ্লেভাৰ ওলায়। খাই চাবচোন, ইমান ধুনীয়া হয়। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব।